हेलो ভিউৱাৰ্ছ আজি মই অতি সহজতে চিকেন পোলাও বনালো আহকচোন ৰেচিপিটো লৈ আগবাঢ়ো এই ৰেচিপিটো বনাবৰ কাৰণে ব্যৱহাৰ কৰিছো ফ্ৰেছ কাট 300 গ্ৰাম বয়লাৰ চিকেন 300 গ্ৰাম জহা চাউল লৈছো ভালদৰে ধুই আধা ঘণ্টা আগত তিয়াই ৰাখিছো 3 টেবুলস্পুন ৰিফাইন তেল লৈছো 1 টেবুলস্পুন দৈ লৈছো এইখিনি ফ্ৰেছ দৈ হয় মই ঘৰতে বনাইছো দুটা বাটিত মই পিয়াজ কাটি লৈছো এটা বাটিখিনি অলপ ডাঙৰকে কাটিছো আনটো বাটিৰ অকন সৰুকৈ কাটিছো ডাঙৰকে কাটাখিনি মই গ্ৰাইণ্ড কৰি লওঁ এটা বিলাহী এনেদৰে কাটি লৈছো ইয়াৰ ভিতৰত থকা গুটিখিনি গুছাই লৈছো প্ৰায় 20 ফুটামান নহৰু ভালদৰে গুছাই লৈছো আদা অকনমান লৈছো দুটা কেঁচা জলকীয়া লৈছো লং ইলাইচি দালচেনি লৈছো দুটা তেজপাত গোটা জিৰা অকনমান লৈছো হালধি আৰু নিমখ সোৱাদ অনুসৰি এতিয়া পিয়াজ আদা নহৰু পেষ্ট বনাম এই পেষ্টখিনিত মই ইলাইচি দালচেনি লং এটাও লগত দি দিম এনেদৰে পেষ্টটো বনাওতে লং দালচেনি ইলাইচি দি দিলে ইয়াৰ পৰা খুব ধুনীয়া এটা এৰমা ওলায় আপোনালোকে এনেদৰে কৰি চাবচোন আমাৰ পেষ্টখিনি ৰেডি হৈ গৈছে এতিয়া চিকেনখিনি মাৰিনেট কৰি লম আদা নহৰু পিয়াজৰ পেষ্টখিনি মাংসখিনিত এড কৰিছো লগতে থৈ দিয়া দৈখিনি দি দিম সোৱাদ অনুসৰি নিমখ আৰু হালধি পাউডাৰ আটাইখিনি ভালদৰে মিহলাই লওঁ লগতে 2 চামুচ ৰিফাইন অইল এড কৰিম মেৰিনেট কৰা চিকেনখিনি প্ৰায় আধা ঘণ্টামানৰ কাৰণে ৰেষ্ট কৰিব দিম এতিয়া এখন গৰম কেৰাহীত প্ৰায় 2 চামুচ তেল দি দিম আৰু সৰুকৈ কাটি থোৱা পিয়াজখিনি ফ্ৰাই কৰি লওঁ পিয়াজখিনি ৰঙচুৱাকৈ ফ্ৰাই কৰি লওঁ ৰঙচুৱাকৈ ফ্ৰাই কৰা হোৱাৰ পিছত ইয়াক নমাই থওঁ গৰম কেৰাহীত ৰিফাইন অইল দি দিম এতিয়া গৰম হোৱা তেলখিনিত গোটা জিৰা দি দিম থৈ দিয়া লং ইলাইচি দালচেনিখিনি দি দিম আৰু তেজপাত দুটা দি দিম এই সময়খিনিত গেছৰ ফ্লেম একেবাৰে লো ৰাখিব লাগিব এতিয়া ইয়াত এড কৰিম কাটি থোৱা পিয়াজখিনি পিয়াজখিনি কিছু ফ্ৰাই হোৱাৰ পিছত এতিয়া কাটি থোৱা বিলাহীখিনি এড কৰিম আৰু আটাইখিনি ভালদৰে লৰাই নিম ইয়াত অকণমান নিমখ দি দিম এ পিঞ্চ অফ সল্ট অকণমান নিমখ দিলে বিলাহীখিনি সোনকালে সিজি যাব চাওক আমাৰ পিয়াজ আৰু বিলাহীখিনি প্ৰায় গলিবলৈ আৰম্ভ কৰিছে এতিয়া ইয়াতে মেৰিনেট কৰি থোৱা চিকেনখিনি এড কৰিম আৰু ভালদৰে লৰাই দিম ইয়াতে মই কোনো ধৰণৰ মছলা ব্যৱহাৰ কৰা নাই আপোনালোকে নিজৰ পছন্দৰ অনুযায়ী যিকোনো মছলা ব্যৱহাৰ কৰিব পাৰে
এতিয়া মাংসখিনি মিডিয়াম লো ফ্লেমত ৰাখিম আৰু ভালদৰে সিজিবৰ কাৰণে থৈ দিম। আমাৰ মাংসখিনিৰ পৰা তেল এৰিব আৰম্ভ কৰিছে। প্ৰায় মাংসখিনি আমাৰ সিজি গৈছে। মাংসখিনি ভজা লগাৰ পিছত এতিয়া ইয়াতে তিয়াই থোৱা চাউলখিনি লাহে লাহে এড কৰিম। আৰু গোটেইখিনি ভালদৰে লৰাই দিম। চাউলখিনি এড কৰাৰ পিছত আটাইখিনি ভালদৰে 5 মিনিট সময় ফ্ৰাই কৰি ল'ম। পাঁচ মিনিটমান ফ্ৰাই কৰাৰ পিছত এতিয়া ইয়াতে পানী এড কৰিম। এতিয়া 10 মিনিটৰ কাৰণে ঢাকনি লগাই ৰাখিম চাউলখিনি ভালদৰে সিজিবৰ কাৰণে। চাওক আমাৰ চিকেন পোলাও ৰেডি হৈ গ'ল। এতিয়া চিকেন পোলাওখিনি সাৰ্ভিং প্লেটলৈ ট্ৰান্সফাৰ কৰিম। এতিয়া ইয়াত ফ্ৰাই কৰি থোৱা পিঁয়াজখিনি ধুনীয়াকৈ দি দিম। চাওক আমাৰ টেষ্টি চিকেন পোলাও ৰেডি হৈ গৈছে। আপোনালোকে ঘৰত এনেদৰে বনাই খাব। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।